हेलो ভিউয়ার্স, আজি মই ভাৰতৰ স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদ, ৰিয়েল হিৰো, ফ্ৰীডম ফাইটাৰ, গ্ৰেট লিডাৰসকলৰ প্ৰেৰণামূলক কেইটামান বাণী সম্পৰ্কে আলোচনা কৰিম। চ' ডিয়াৰ ভিউয়াৰ্স, যদি এতিয়ালৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ এতিয়াই লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লেটছ ষ্টাৰ্ট। ফাৰ্ষ্ট দে ইগনোৰ ইউ, দেন দে লাফ এট ইউ, then they fight you, then you win, according to মহাত্মা গান্ধী। প্ৰথমে সিহঁতে তোমাক অগ্ৰাহ্য কৰিব, তাৰপিছত সিহঁতে তোমাক লৈ হাঁহিব, তাৰপিছত সিহঁতে তোমাৰ লগত সংগ্ৰাম কৰিব, তাৰপিছতহে তুমি জিকিবা। লাইফ শুড বি গ্ৰেট ৰেডাৰ দেন লং, according to B.R. আম্বেদকাৰ। জীৱন দীৰ্ঘায়ু হোৱাতকৈ মহান হোৱা উচিত। গিভ মি ব্লাড and I shall give you freedom, according to সুভাষ চন্দ্ৰ বোস। মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম। এডুকেশ্যন কেন ৱেট, স্বৰাজ কেন নট, according to C.R. দাস। শিক্ষা অপেক্ষা কৰিব পাৰে, স্বাধীনতা নোৱাৰে। স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্বেল হেভ ইট, according to বাল গংগাধৰ তিলক। স্বাধীনতা হৈছে মোৰ জন্মস্বত্ব অধিকাৰ আৰু মোক এইটো লাগিবই। কাষ্ট কমিউনিটি উইল ৰেপিডলি ডিজেপিয়াৰ, উই হেভ টু স্পীডলি ফৰগেট অল দিছ থিংছ, ছাচ বাউণ্ডাৰীজ হেম্পাৰ আৱাৰ গ্ৰোথ, একৰ্ডিং টু চৰ্দাৰ বল্লভভাই পেটেল। জাতি সম্প্ৰদায় দ্ৰুতগামীৰে নোহোৱা হ'ব, আমি এইবোৰ সকলো খুব সোনকালে পাহৰিব লাগে। সীমাৰ কিছুমান সমস্যাই উন্নয়নত ব্যাঘাত জন্মাব। দে মে কিল মি but they cannot kill my ideas. They can crush my body, but they will not be able to crush my spirit, according to ভগত সিং। সিহঁতে মোক মাৰি পেলাব পাৰে, কিন্তু সিহঁতে মোৰ মনৰ ধাৰণাক মাৰি পেলাব নোৱাৰে। সিহঁতে মোৰ দেহ দমন কৰিব পাৰিব, কিন্তু সিহঁতে মোৰ আত্মাৰ উদ্যম দমন কৰিবলৈ সক্ষম নহ'ব। দিছ ইজ দ্য ফাইট ফৰ ফ্ৰীডম, দ্য ফ্ৰীডম ফ্ৰম য়েষ্টাৰডে ফৰ টুমৰো, একৰ্ডিং টু মংগল পাণ্ডে। এইটো স্বাধীনতাৰ আন্দোলন, পাৰ হৈ যোৱা দিনৰ, অহা দিনৰ বাবে। মাই হেণ্ডছ নেভাৰ ডাই উইথ হিউমেন ব্লাড, দ্য ব্লেম ডেট হেজ বিন ইম্পোজড অন মি ইজ ৰং, গড উইল বি মাই জাজ ফৰ মাই ডিডছ, একৰ্ডিং টু আছফাকুল্লা খান। মোৰ হাত মানুহৰ তেজেৰে কেতিয়াও ৰাঙলী হোৱা নাই। মোৰ ওপৰত যিটো অভিযোগ লগোৱা হৈছে সেইটো ভুল। ভগৱান মোৰ কামৰ বিচাৰক হ'ব। মেনি পিপুল প্লাণ্ট ট্ৰিজ বাট ফিউ অফ দেম গেট ফ্ৰুইট অফ ইট, একৰ্ডিং টু মৌলানা আবুল কালাম আজাদ। বহুত মানুহে গছপুলি ৰুৱে, কিন্তু সিহঁতৰ কিছু সংখ্যকে ইয়াৰ পৰা ফল পায়। ডিফিট এণ্ড ফেইলাৰ আৰ চামটাইমছ নেচেচাৰী ষ্টেপছ অফ ভিক্টৰী, একৰ্ডিং টু লালা লাজপত ৰায়। পৰাজয় আৰু ব্যৰ্থতা কেতিয়াবা বিজয়ৰ ক্ষেত্ৰত জৰুৰী পদক্ষেপ হয়। ডেম'ক্ৰেচি ইজ গুড, আই চে দিছ বিকজ আদাৰ ছিষ্টেম আৰ ৱৰ্ছ, একৰ্ডিং টু পণ্ডিত জৱাহৰলাল নেহৰু। মই কৈছোঁ গণতন্ত্ৰ ভাল, কাৰণ আন ব্যৱস্থা ইয়াতকৈ বেয়া। হেল্ল' ভিউৱাৰ্ছ, যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং।